নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে। বন্ধু বান্ধৱীসকল, ষ্টাডি জিকে ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক প্ৰায় 15টামান ইণ্ডিয়ান হিষ্ট্ৰীৰ লগত জড়িত প্ৰশ্ন দিম। গোটেইকেইটা প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু বহুত জানিবলগীয়া প্ৰশ্ন হয়। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত যদি আপুনি ক্লিক কৰিছে আৰু কিবা শিকিবৰ ইচ্ছাৰে ক্লিক কৰিছে, তেনেহ'লে এই ভিডিঅ'টো আপুনি শেষলৈ চাই থাকক, কাৰণ এই ভিডিঅ'টোত দিয়া প্ৰত্যেকটো প্ৰশ্ন আমাৰ জানিবলগীয়া প্ৰশ্ন হয়। বন্ধু বান্ধৱীসকল, মই আপোনালোকক ক'ব বিচাৰোঁ যে যদি আপুনি এই ভিডিঅ'টো যদি নাচালে হয়, তেনেহ'লে তেনেকুৱা কোনো কথা নহয় যে আপোনাৰ বহুত লছ হ'লে হয়। বাট যদি আপুনি এই ভিডিঅ'টো চাই, যদি আপোনাৰ ইচ্ছা যে কিবা নতুন শিকিম আৰু তাৰ উদ্দেশ্যৰে আপুনি এই ভিডিঅ'টোত ক্লিক কৰিছে, তেনেহ'লে আপুনি এই ভিডিঅ'টো শেষলৈ চাই থাকক, মাজত স্কিপ নকৰিব। বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন আছে এই ভিডিঅ'টোত, চ' আপুনি আমাৰ লগত শেষলৈ ভিডিঅ'টো চাই থাকক। তো বলক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে, পঞ্চতন্ত্ৰ কোনে লিখিছিল? হু ৰোড দ্য পঞ্চতন্ত্ৰ? বন্ধু বান্ধৱীসকল, পঞ্চতন্ত্ৰ মিনছ 5টা তন্ত্ৰ, অৰ্থাৎ 5টা বুক মিলি এটা বুক লিখা হৈছে, এটা কিতাপ লিখা হৈছে, যাক পঞ্চতন্ত্ৰ বুলি কোৱা হয়, যি 200 খ্ৰীষ্টপূৰ্বত লিখা হৈছিল। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আপুনি আমাক কমেণ্টত জনাব। আপুনি আমাক কমেণ্টত জনাব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো। আমি এই ভিডিঅ'টোত আপোনালোকক এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো নিদিওঁ। অহা ভিডিঅ'ত আমি আপোনালোকক এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো দিম। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। প্ৰশ্ন নম্বৰ 2, ৰামচৰিত মানস কোন ভাষাত লিখা এটা মহাকাব্য? ৰামচৰিতমানস ইজ এন এপিক পয়েম ৰিটেন ইন হুইচ লেংগুৱেজ? কোনটো ভাষাত লিখা আছিল বা কোনটো ভাষাত লিখা এটা মহাকাব্য? ৰামচৰিতমানস হৈছে 16th centuryত লিখা এটা পয়েম, এটা মহাকাব্য, এটা কাব্য, যি ভক্তিমূলক কিতাপ হয়, ভক্তিমূলক মহাকাব্য হয়, আৰু ইয়াৰ লিখক হৈছে তুলসীদাস। তুলসীদাসে ৰামচৰিতমানস নামৰ এই কিতাপখন লিখিছিল। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অৱধি, অৰ্থাৎ ৰামচৰিতমানস অৱধি ভাষাত লিখা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ জন্ম। আলেকজেণ্ডাৰ দ্য গ্ৰেট, তেওঁ গ্ৰীক মেচিডন সাম্ৰাজ্যৰ ৰজা আছিল। তেওঁৰ ফুল নাম হৈছে আলেকজেণ্ডাৰ থাৰ্ড অফ মেচিডন। বন্ধু বান্ধৱীসকল, ইয়াত প্ৰশ্ন সোধা হৈছে আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ অপশ্যন এ 356 খ্ৰীষ্টপূৰ্ব, অপশ্যন বি 189 খ্ৰীষ্টপূৰ্ব, 189 খ্ৰীষ্টাব্দ আৰু 356 খ্ৰীষ্টাব্দ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 356 BCত আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 4, কলিংগ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল? কলিংগ ৱাৰ ৱাজ ফ'ৰ্থ ইন দ্য ইয়াৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো অপশ্যন এ 1604 খ্ৰীষ্টপূৰ্ব, অপশ্যন বি 261 খ্ৰীষ্টপূৰ্ব, অপশ্যন চি 731 খ্ৰীষ্টাব্দ আৰু অপশ্যন ডি 1113 খ্ৰীষ্টাব্দ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 261 খ্ৰীষ্টপূৰ্ব, অৰ্থাৎ 261 BCত কলিংগ যুদ্ধ হৈছিল। কলিংগ যুদ্ধ হৈছিল মৌৰ্য আৰু কলিংগৰ মাজত, মৌৰ্য সাম্ৰাজ্য আৰু কলিংগ সাম্ৰাজ্যৰ মাজত, যি মৌৰ্য সাম্ৰাজ্যৰ ৰজা আছিল অশোক আৰু কলিংগ সাম্ৰাজ্যৰ ৰজা আছিল মহাপদ্মনাভা। বন্ধু বান্ধৱীসকল, বলক আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। প্ৰশ্ন নম্বৰ 5, অশোক ডেছ ৰাজবংশৰ সম্ৰাট আছিল? অশোক কোন ৰাজবংশৰ সম্ৰাট আছিল? জাষ্ট মই এতিয়াই কৈছোঁ আপোনালোকক। এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি, মৌৰ্য সাম্ৰাজ্যৰ। অশোক মৌৰ্য সাম্ৰাজ্যৰ ৰজা আছিল, সম্ৰাট আছিল। নেক্সট কুৱেশ্যন নম্বৰ 6, বিম্বিসাৰা কোন ৰাজবংশৰ ৰজা আছিল? বিম্বিসাৰা ৱাজ দ্য কিং অফ হুইচ ডাইনেষ্টি? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ, হৰিয়াংকা। বিম্বিসাৰা হৰিয়াংকা ৰাজবংশৰ ৰজা আছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, ভাৰতীয় ইতিহাসত কাৰ ৰাজত্বক ভাৰতৰ সোণালী যুগ বুলি কোৱা হয়? হুজ ৰিজন ইন ইণ্ডিয়ান হিষ্ট্ৰী ইজ কল্ড দ্য গোল্ডেন এজ অফ ইণ্ডিয়া? ইয়াৰ অপশ্যন এ মোগল সাম্ৰাজ্য, অপশ্যন বি মাৰাঠা সাম্ৰাজ্য, অপশ্যন চি গুপ্ত সাম্ৰাজ্য আৰু অপশ্যন ডি মৌৰ্য সাম্ৰাজ্য। এই অপশ্যন 4টাৰ ভিতৰত
কাৰ ৰাজত্বকালত ভাৰতৰ সোণালী যুগ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি গুপ্ত সাম্ৰাজ্য নেক্সট কুৱেশ্যন নম্বৰ 8 ত্ৰিপিটাকাৰ সৈতে সম্পৰ্ক হৈছে ত্ৰিপিটাকাছ আৰ ৰিলেটেড টু ইয়াৰ অপশ্যন এ বৌদ্ধ ধৰ্ম ত্ৰিপিটাকা কিহৰ লগত জড়িত হেতুৰ কথা কৈছে অপশ্যন বি জৈন ধৰ্ম অপশ্যন সি হিন্দু ধৰ্ম আৰু অপশ্যন ডি জৰথ্ৰুষ্ট্ৰিয়ান অৰ্থাৎ ফাৰ্চী ধৰ্ম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৌদ্ধ ধৰ্ম অৰ্থাৎ বুদ্ধিজিমৰ লগত জড়িত ত্ৰিপিটাকাছ আৰ ৰিলেটেড টু বুদ্ধিজিম ত্ৰিপিটাকাছ বৌদ্ধ ধৰ্মৰ লগত জড়িত বা সম্পৰ্ক আছে নেক্সট কুৱেশ্যন নম্বৰ 9 প্ৰথম হুনা আক্ৰমণ কেতিয়া হৈছিল when did the first Huna invasion take place ইয়াৰ অপশ্যন এ 358 খ্ৰীষ্টাব্দ 358 AD অপশ্যন বি 458 খ্ৰীষ্টাব্দ অপশ্যন সি 558 খ্ৰীষ্টাব্দ আৰু অপশ্যন ডি 658 খ্ৰীষ্টাব্দ এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 458 খ্ৰীষ্টাব্দ নেক্সট কুৱেশ্যন নম্বৰ 10 অজাতশত্ৰু পুত্ৰ আছিল অজাতশত্ৰু কাৰ পুত্ৰ আছিল অজাতশত্ৰু was the son of ইয়াৰ অপশ্যন এ ব্ৰহ্মদত্ত অজাতশত্ৰু ব্ৰহ্মদত্তৰ পুত্ৰ আছিল নেকি অপশ্যন বি বিন্দুসাৰ অপশ্যন সি বিম্বিসাৰ আৰু অপশ্যন ডি চেতাকা এই প্ৰশ্নৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন সি বিম্বিসাৰ অজাতশত্ৰু বিম্বিসাৰৰ পুত্ৰ আছিল অজাতশত্ৰু was the son of বিম্বিসাৰ নেক্সট কুৱেশ্যন নম্বৰ 11 গন্ধৰা ভাস্কৰ্যত বুদ্ধক তেওঁৰ প্ৰথম উপদেশ প্ৰদান কৰা প্ৰচাৰ মুদ্ৰা বা ভংগীৰ নাম কি আপুনি কুৱেশ্যনটো ভালকৈ বুজিব তাৰ পিছতহে উত্তৰ দিয়াৰ চেষ্টা কৰিব ইয়াৰ অপশ্যন এ অভয় অপশ্যন বি ধৰ্মচক্ৰ অপশ্যন সি ধ্যান আৰু অপশ্যন ডি ভূমিস্পৰ্শা এই প্ৰশ্নৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি ধৰ্মচক্ৰ নেক্সট কুৱেশ্যন নম্বৰ 12 ঘাটুৎকচা কোন ৰাজবংশৰ এজন ৰজা আছিল ঘাটুৎকচা was a king of from which dynasty ইয়াৰ অপশ্যন এ গুপ্তা ৰাজবংশ অপশ্যন বি কনবা ৰাজবংশ অপশ্যন সি শুঙ্গা ৰাজবংশ আৰু অপশ্যন ডি মৌৰ্য ৰাজবংশ ঘাটুৎকচা কোন ৰাজবংশৰ ৰজা আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুপ্ত ৰাজবংশ ঘাটুৎকচা was a king of Gupta dynasty next question number 13 প্ৰাচীন ভাৰতত নিম্নলিখিত কোনখন খেল অতি জনপ্ৰিয় আছিল which among the following games was very popular in ancient India ইয়াৰ অপশ্যন এ দবা চেছ অপশ্যন বি ক্ৰিকেট অপশ্যন সি হকি এণ্ড অপশ্যন ডি ফুটবল কোনটো খেল প্ৰাচীন ভাৰতত এনচিয়েণ্ট ইণ্ডিয়াত অতি জনপ্ৰিয় আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ দবা অৰ্থাৎ চেছ খেলটো প্ৰাচীন ভাৰতত অতি পপুলাৰ আছিল অতি জনপ্ৰিয় আছিল নেক্সট কুৱেশ্যন নম্বৰ 14 প্ৰথম বৌদ্ধ পৰিষদ আয়োজন কৰা হৈছিল দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড এট ক'ত আয়োজন কৰা হৈছিল সেই প্ৰশ্নটো সোধা হৈছে ইয়াৰ অপশ্যন এ কাশ্মীৰ অপশ্যন বি ৰাজগৃহ অপশ্যন সি পাঠালিপুত্ৰ আৰু অপশ্যন ডি বৈশালী এই প্ৰশ্নৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি ৰাজগৃহত প্ৰথম বৌদ্ধ পৰিষদ আয়োজন কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতত নিম্নলিখিত কোনখন ৰাজ্যত আটাইতকৈ ডাঙৰ অভ্যন্তৰীণ লৱণ আৰ্দ্ৰভূমি আছে বন্ধুসকল এই প্ৰশ্নটো আমি যোৱা ভিডিঅ'টোত দিছিলোঁ আৰু আমাৰ বহুত বন্ধু বান্ধৱীসকলে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো দিয়াৰ চেষ্টা কৰিছে বা বহুতে দিছে যিসকলে শুদ্ধ উত্তৰ দিছে তেওঁলোকক বহুত বেছি ধন্যবাদ এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজস্থানত ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ অভ্যন্তৰীণ লৱণ আৰ্দ্ৰভূমি আছে তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানখিনিলৈ মই আপোনালোকক প্ৰথমতে কোৱাৰ দৰে যদি আপুনি কিবা ভাল শিকিব পাৰিছে তেনেহ'লে এই ভিডিঅ'টো এটা লাইক কৰক যদি শিকিব পৰা নাই তেনেহ'লে লাইক কৰিবৰ কোনো প্ৰয়োজন নাই আপোনাৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰি আমি ভিডিঅ' বনাম যদি আপোনাৰ মতামত যদি আপোনাৰ ৰেছপন্স ভাল আহে তেনেহ'লে আমি নেক্সট ভিডিঅ'ত আৰু ভাল আৰু মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়াৰ চেষ্টা কৰিম যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে তেনেহ'লে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত আপুনি নিশ্চয় কমেণ্ট কৰিব আমি তাৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম আমাৰ লগত আপুনি জড়িত হৈ থাকক সন্ধিয়া 7 বজাৰ লগে লগে এটা ভাল আৰু মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ কাৰণে আমি আগবঢ়াম এটা নতুন নলেজেবল ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াও যাতে আপোনালোকে কিবা ভাল সদায় শিকিব পাৰে তো আমাৰ লগত জড়িত হৈ থাকক চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখক ধন্যবাদ আকৌ আপোনাক এই ভিডিঅ'টো
শেষলৈ চোৱাৰ কাৰণে।